কালি ইয়ালে ফোন ডাই কওঁ পাই কালি মোক নিব নাহিলা ফোনে মাৰিলা হেল্ল' হেল্ল' তুমি কেলে মোক নিব নাহিলা যদি আজি নাহা মই তোমাক ঠেকেচি ধুম এতিয়া মোক গোটেই ৰাতিটো ছাগলী ঘৰতে থাকিলোঁ ছাগলী মহে মোক ইমান কামুৰিছে তুমি নাজানাই মোক টিকা বখল কৰি দিছে মই কালি আনিবলৈ যাব নোৱাৰিলোঁ নহয় মানে কালি আলহী আহিলে ঘৰলৈ আনিবলৈ যাবই নোৱাৰিলোঁ এতিয়া গৈ আছোঁ এতিয়া গৈছোঁ গৈছোঁ মই তই তিনিআলিলৈকে ওলাই গৈছোঁ অ' মা মই এইখিনিৰ পৰা আনোগৈ তই সেই ঘৰতে থাকিবি দেই মই বস্তু এটা আনোগৈ ইমান দেৰি অহা নাই মোৰ ৰৈ ৰৈ আমনি লাগিছে হৈজনী আহিছে বৈ পাইছোগে পাইছোগে নামা ৰখি দিব নেকি মই ছোৱালী এজনী আহিলো তই বৰ ডাঙৰ কাম কৰিলি নহয় হে তই এতিয়া ছোৱালীজনী কেইবছৰ হৈছেনো বাৰু মোক সেৱা দিয়ক ৰচোন এতিয়া সেৱা কৰিব নালাগে এতিয়া মইনো কি কৰিম তাকে চিন্তা কৰিছোঁ হেৰ মই কিনো কৰিম মই হেৰ তই কিহে পালে বোপাই কিহে পালে তোক ছোৱালী এতিয়া আনিবলৈ মই কি তোক খাবলৈ নিদিয়াকৈ আছিলোঁ নে সময়মতে তোক কাপোৰ কানি ধুবলৈ নোধোৱাকৈ আছিলোঁ নে তই এতিয়াই যে ছোৱালী আনিলি কিহে পালে তোক বাৰু দেখিছনে বাৰু তাকে চিন্তা কৰিছোঁ হেৰ মই কিনো কৰিম মই এতিয়া জেল ভাতহে খাব লাগিব নেকি তহঁতৰ কাৰণে হেৰ বাপেৰেও তোৰ তহঁতে জেলত সোমাবগৈ লাগিব মই বুজি পাইছোঁ এতিয়া মইনো কি কৰিম তাকে চিন্তা কৰি আছোঁ বোপাই তহঁতি এতিয়া তাইক থৈ আহিছোঁ যা এই মাক বাপেকৰ ঘৰ হেৰি ঘৰতে বুজাই বহাই কৈ থৈ দিয়ে যা নহবা মই যি আহিলো মোৰ আকৌ জোনাই যাবলৈ নাই মাক মোক ধৰ্মহে পিটিব তোৰ বয়স হৈছে কিমান 16 বছৰ হৈছেহে এতিয়া কেলে চৰকাৰে সুখে নেৰিব নহয় তহঁতক ময়ো থবলৈ নাই দেই এই ছাগলী ঘৰত সোমাই থাকিবলৈ কোনে কৈছিলে আহিলো আৰু মোৰ জোনাই যাবলৈ নাই এই বুঢ়ীজনীয়ে মোক থবলৈ ঠেকেচি পেলাম চিনি পোৱা নাই ময়ো থবলৈ নাই দেই মই কৈ দিছোঁ আকৌ মই আকৌ থবলৈ যাবলৈ নাই মই থাকিম আকৌ এতিয়া কি কৰোঁ মই তহঁতি এতিয়া হেৰি কৰচোন ময়ো ব্যৱস্থা এটা কৰোঁচোন বাৰু মই পুলিচৰ সহায়ত মই তহঁতক ঘৰত থৈ আহিব লাগিব পুলিচক ফোন এটা কৰি লওঁ নাবালক ল'ৰা ছোৱালী 16 বছৰ ছোৱালীজনী 16 বছৰ আৰু এয়া এই ল'ৰাটো 19 বছৰ সোমাইছেহে মোৰ ল'ৰা আৰু এই আপোনালোকে কি ব্যৱস্থা কৰে আহকচোন বাৰু এই বাল্য বিবাহ হৈছে এইখন আহকচোন আহক বেগেতে আহক কোন জেগাত বুলি কৈছে এক বেটাব লাগিব চিনি পোৱা নাই বাল্য বিবাহ কৰি বাপেৰক এইটো চামনিগড় হয়নে হয় ছাৰ হয় 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 আপুনিয়ে ফোন কৰিছিলে নি হয় হয় ছাৰ হয় মোৰ এই ল'ৰাটো এয়া নাবালক অবৈধ বিবাহ কৰিছে সেইকাৰণে মই আপোনালোকক জনালোঁ লৈ যাওক আপুনি এই লুকাই আছে নিজে দেখুৱাইছোঁ নহ'লে